গাইজ মই আপোনালোক সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। প্ৰথমে মই মেকআপত লাগি গৈছোঁ দেখিছেই নহয় চাগে। এয়া চব ৰেডি কৰিলোঁ মই তাইক। খোপা চাদৰ মেখেলা পিন্ধোৱা মুখৰ মেকআপ ইত্যাদি ময়ে কৰি দিছোঁ। কেনেকুৱা লাগিছে বাৰু মেকআপটো আৰু খোপাটো মই সজাই দিছোঁ তাইক, যিহেতু তাই উৰ্মিলা পাৰ্টি লৈছে। এয়া চাওক প্ৰথমতে আৰু এটা কথা ক'বলৈ পাহৰি গৈছোঁ, যদি আপোনালোকৰ তাই মেকআপ ভণ্টিজনী মেকআপটো ভাল লাগিছে মোক ক'বলৈ নাপাহৰিব। আৰু খোপা যিটো খোপা বান্ধিছোঁ সেই খোপাটো মই আপোনালোকক যদি ভিডিঅ' লাগে জনাবলৈ নাপাহৰিব, মই দি দিম নেক্সট ভিডিঅ'ত। এয়া চাওকচোন, এয়া সূত্ৰ ওলাইছে, আমি এয়া নামঘৰলৈ আহিছোঁ ধুনীয়াকৈ। প্ৰথমে সূত্ৰ ওলালে আমি ধুনীয়াকৈ বহি ল'লোঁ সকলোখিনি। এয়া চাওক উৰ্মিলা যে লৈছে তাই বায়েক মোৰ ভণ্টি দুজনী, এজনী খুৰী ছোৱালী, এজনী ভণ্টি সেয়া বহি আছে ধুনীয়াকৈ। আমি ভাওনা চাবৰ কাৰণে বহিছোঁ, মাও বহি আছে ওচৰতে। কিমান ধুনীয়া যে ভাওনা পৰিৱেশন কৰিছে নহয়, চাই বহুত ভাল লাগিলে ভাওনাখন। ভাওনাখনৰ নাম হৈছে ৰাম পৰাজয় সীতাৰ পাতাল গমন। যোৱাকালি হৈ যোৱা ভাওনাখন আমাৰ ছোৱালীও ইয়াত ধুনীয়াকৈ চাই আছে মাহীয়েকৰ লগত উৎপাত কৰি ভাওনা। আমি কিমান মানুহ হৈছে নহয়, আহি ভালেই লাগিছে বাৰু। এই অকণমান ছোৱালীজনী দেখিছেনে, তাই খুব সুন্দৰ পাৰ্ট কৰিছে ভাওনাত। তাৰ পাছলৈ এয়া দেখিছেই চাগে আপোনালোকে। এয়া মোৰ খুৰী ছোৱালী ওলাইছে, তাইক মই ধুনীয়াকৈ সজাই পৰাই দিলোঁ। তাই ধুনীয়াকৈ ওলাই মেলি গ'ল বাৰু। এতিয়া আমাৰ পাৰ্টনাৰ কেইজনীতো আছোঁৱেই, এইকেইজনী আমাৰ গাৰ্লছকেইজনী আৰু সদায় লগে ভাগে থকা হয় আমিকেইজনী, গোটেইকেইজনী ভাল লাগে গোটেইখিনিকে। বাকী সেয়া চাওক ভাওনা চাই আছোঁ আৰু বহি ধুনীয়াকৈ। কালি ভিডিঅ'টো দিয়া নহ'লে, যিহেতু ভাওনা ঘৰৰ পৰা অহা বহুত দেৰিয়ে হ'ল, সেইটো কাৰণে কালি শুই থাকিলোঁহি। আজি 10টা বজাত উঠিছোঁ, উঠি 5টা খালোঁ, খাই ভিডিঅ'টো দিলোঁ। বাই বাই।